সকলোৰে ভালে আৰু স্বাগতম জনাইছোঁ বিটছ লগৰ অন্য এটি ভিডিঅ'লৈ। আজি আচলতে মই ডক্টৰৰ ওচৰলৈ যাম, মানে ডক্টৰ অকণমান ডাক্তৰৰ প্ৰব্লেম হৈ আছে, সেয়েহে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ব্লগটো। এতিয়া 10:30 হৈ 11টা বাজিবলৈ হ'ল। চ' এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, সেয়েহে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া যাওঁ বলক গৈ থাকোঁ এতিয়া। এইফালে DC অফিচলৈ যায় আৰু আমি ইফালে চিধি গৈ আছোঁ। এতিয়া পালোহি আৰু বেছি সময় নাই বাৰু, পাই গ'লোহি। এতিয়া যিহেতু মই দাঁত ভাল কৰিবলৈ আহিছোঁ, এখন আৰ্মিৰ ডেণ্টেল ক্লিনিক হয়, আৰ্মি কেম্পৰ আৰু আৰ্মি কেম্পৰ ভিতৰত ইমান বিশেষকৈ ভিডিঅ' কৰিবলৈ দিয়া নহয়, তথাপিতো মই যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ গাড়ীৰ ভিতৰত থকাৰ বাবে বাহিৰলৈ এনেকৈ গৈ ভিডিঅ'টো কৰিব পৰা নাই, কাৰণ এনেকৈ গাড়ীৰ বাহিৰৰ পৰা যদি ভিডিঅ'টো কৰোঁ তেওঁলোকে অকণমান বাধা দিব পাৰে, সেয়েহে মই ভিতৰৰ পৰা অকণমান দেখুৱাই দিছোঁ। এইটো গেটটো, মেইন গেটটো, সেইফালে পাৰ্মিশ্যন ল'ব লাগিব। পাৰ্মিশ্যন ল'বলৈ মোৰ হাজবেণ্ড গৈছে। চ' এইটো জাষ্ট সোমাই আহিলোঁ এতিয়া আৰ্মি কেম্পৰ সেইটো ৰাস্তাটো। এইফালে এনেকৈ গৈ থাকিব লাগে। চাওক ইমান সেউজীয়া, ইমান ধুনীয়াকৈ ৰাখিছে, বিৰাট ধুনীয়া। চাওকচোন, এইখন ইমান ধুনীয়া পাৰ্ক। এনেকৈ অলপ ঠাই এৰি তেওঁলোকে এনেকৈ বৰ ধুনীয়াকৈ সজাই তুলিছে। গোটেই কেম্পটোতে এনেকৈ অলপ ঠাই এৰি তেওঁলোকে সজাই তুলিছে। বিৰাটেই ধুনীয়া, বিৰাট সুন্দৰ পৰিৱেশ। এটা কথা মন কৰকচোন, তেওঁলোকে এইবোৰ যিকোনো বস্তুৱে ইমান ধুনীয়াকৈ সজাই ৰাখে, ইমান চাফা পৰিপাটি, এনেকুৱা লাগে যেন ইয়াত কিবা এটা পেলাবলৈও আচলতে বেয়া লাগে, ইমান সুন্দৰকৈ সাজি ৰাখে। সকলো বস্তুৱে ইমান ডেক'ৰেটিভলি ৰাখিছে। কিছুমান পেলনীয়া অদৰকাৰী সামগ্ৰীসমূহো তেওঁলোকে ইমান ধুনীয়াকৈ দেখনীয়াভাৱে সজাই তুলিছে। সেয়া পাইছোঁহি আৰু এইফালে যায় চাগে ৰাস্তাটো, ময়ো বিশেষ নাজানো, ৰ'ব। এতিয়া আহি পাই গ'লোহি। মই বিশেষ নাজানো ইমান, আহি পালোহি। এইফালে চাগে যাব লাগে, ইমান বিশেষ নাজানো, সেইকাৰণে মই ইমান ক'ব নোৱাৰিম। চ' আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকিব ভিডিঅ'টো। হয় দিয়ক, ঠিকেই ধৰিছোঁ, এইফালেই যায় মানে ডেণ্টেল ক্লিনিক। বলক গৈ থাকোঁ। কাৰণে আমাক তেনেকৈ ৰখিবলৈ দিছে। এইফালে তাকো অকণমান দেখুৱাই ল'লোঁ, মানে দেখুৱাবলৈ গৈছিলোঁ মই, কিন্তু তাৰো অকণমান প্ৰব্লেম হোৱাৰ কাৰণে তাকো এনেকৈ দেখুৱাই ল'লোঁ। তাক আচলতে বেলেগ এজন ডক্টৰৰ তাত দেখুৱালোঁ, সেইকাৰণে তাত অকণমান ভিডিঅ' কৰিব পাৰ্মিশ্যন দিছিলে, সেইকাৰণে অকণমান কৰিলোঁ। কিন্তু মই য'ত কৰিছিলোঁ তাত একেবাৰে পাৰ্মিশ্যন নিদিয়ে, সেয়েহে দেখুৱাবলৈ নোৱাৰিলোঁ। ডক্টৰৰ ওচৰৰ পৰা আহিলোঁ, হালতটো বহুত বেছি বেয়া। গৈ আছোঁ আমি, জোলা খেলিব গৈ আছোঁ। এইটো চোৱা আমাৰ গাড়ী। আমি যে ডক্টৰৰ ওচৰত পালোহি, এতিয়া আমি যাওঁগৈ। দাঁতটো ভাল কৰি আহিলোঁ। ভাল মানে এইটো মোৰ মেজৰ প্ৰব্লেম হয় যিহেতু, সেয়েহে অলপ লাগিব, দুদিনমান লাগিব মানে প্ৰচেছটো কমপ্লিট হ'বলৈ কাৰণে। আৰু এটা কথা ক'ম, মই যেতিয়া ভিতৰত সোমাই আছিলোঁ তেতিয়া ভিডিঅ' কৰিব পৰা নাছিলোঁ, কাৰণ তাতে অলপ ৰেষ্ট্ৰিক্টেড হয়, ভিডিঅ' কৰিব নিদিয়ে, সেয়েহে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া ওলাই আহিলোঁ, অকণমান দেখুৱাই দিব পাৰিম, তথাপিতো মোৰ ভয় লাগিছে দেখুৱাই দিবলৈ। কি কৰিলে মই বিশেষ ধৰিব নোৱাৰিলোঁ, কিন্তু মোৰ বহুত বেছি প্ৰব্লেম হৈ আছে, সেইকাৰণে
আকৌ নেক্সট মাতিছে এসপ্তাহৰ ভিতৰত, তেতিয়া তেওঁলোকে ফিল কৰি দিব, ফিলিং কেপ লগাই দিব, তাৰ পাছতে কমপ্লিট হ'ব। এতিয়া কেম্পৰ পৰা ওলাই আহিলোঁ আৰু এইখন যে দেখিছে মেডিকেল ইডেন, এখন বিৰাট ডাঙৰ মেডিকেল হয়, কেম্পৰ ওচৰতে আছে। এইখন খুব সম্ভৱ জেল হয় চাগে, চেণ্ট্ৰেল জেল। এতিয়া আহি পাই গ'লোহি জাষ্ট, আৰু বৰষুণ পৰাৰ কাৰণে কাপোৰ নিবলৈ আহিছোঁ ওপৰলৈ, ধুমা আহিছোঁ কাপোৰ নিবলৈ, আৰু গাটো বেছি বেয়া লগাৰ কাৰণে ভিডিঅ' কৰিব পৰা নগ'ল, আৰু সেয়েহে গাটো এতিয়াও বেয়াই লাগি আছে। সেয়ে মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, আৰু আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ। বাই বাই।